আজি মই এটা নতুন ভিডিঅ' লৈ আহিছোঁ চিকেন বাটাৰ চিকেন। প্ৰথমে মই পিঁয়াজ লৈছোঁ 5টা, বিলাহী 3টা, ধনিয়া কাজু এয়া লৈছোঁ। মই কাটি লওঁ পিঁয়াজকেইটা। এনেকৈ পিঁয়াজকেইটা কাটি দিব। বিলাহীকেইটাও এনেকৈ কাটি ল'ব। মিহি হ'ব নালাগে, এনেধৰণে কাটি ল'লে হ'ব, যিহেতু ভাজি ল'ব লাগিব। মই 1 কেজি চিকেনত 3টা বিলাহী ল'লোঁ। প্ৰথমে মই অলপ বেছি নালাগে, অলপ তেল লৈ ল'লোঁ। তেলটো গৰম হওঁতে মই গেছটো অফ কৰি দিলোঁ। অফ কৰি মই ইয়াত এচামুচ বেচন লৈ ল'লোঁ। বেচনখিনি মই অকণমান গোন্ধ নহালৈকে ভাজিব লাগিব। এক চামুচ মই কাশ্মীৰ জলকীয়া দিলোঁ গুড়া। এয়া গোন্ধ এটা আহিছে, মোৰ হৈ গৈছে। এয়াটো মই নমাই থলোঁ। মই এয়া 1 কেজি চিকেনত মই 5-6 চামুচ দৈ সেয়া মিলাই ল'লোঁ, জুখি ল'লোঁ। এয়া 5-6 চামুচ দৈ। তাত মই যে ভাজি লৈছিলোঁ এই তেল আৰু বেচন জলকীয়া, কাশ্মীৰ জলকীয়া, সেইখিনি মই ইয়াত দি দিম। মই এইটো ধুনীয়াকৈ মিলাই ল'লোঁ। তাত মই কষ্টুৰি মেথি ঢালিলোঁ। নিমখ এচামুচ, জিৰা পাউডাৰ, হালধি পাউডাৰ, এয়া ধনিয়া পাউডাৰ, অকণমান মই তীখা লাডু দিলোঁ। মই চাট মছলা ঢালিলোঁ এচামুচ সম্পূৰ্ণ নহয়, অকণমান কমকৈ ঢালিব। মই ভালদৰে মিলাই ল'লোঁ। এতিয়া চিকেনখিনি ঢালি মই ধুনীয়াকৈ মিলাই ল'ম। আধা ঘণ্টা মিলাই পেলাই আধা ঘণ্টা ফ্ৰিজত ৰাখিব। মই আকৌ এয়া আদা নহৰু পেষ্ট মই 1.5 চামুচ দিলোঁ। দি আকৌ মিলাই পেলাই আদা নহৰু পেষ্টটো দিয়াৰ পাছত আকৌ এবাৰ মিলাই লৈ আধা ঘণ্টা ফ্ৰিজত ভৰাই থ'ব। প্ৰথমে মই এচামুচ বাটাৰ দিলোঁ। বাটাৰখিনি দিয়াৰ পাছত মই শুকান জলকীয়া দুটা, ভাজিব লাগিব। মই কাজু দিলোঁ আৰু বিলাহীখিনি ঢালিলোঁ।
চিকেনখিনি দিয়াৰ পাছত মই অলপ ভাজিব লাগিব। মিডিয়ামতে দিব পাৰিব। মই অকণমান নিমখ দিছোঁ। হালধি গুড়া অকণমান, জলকীয়া পাউডাৰ। মই এয়া বিলাহী অকণমান গলিব নিচিনা ধৰিছে, পিঁয়াজখিনিও অকণমান ব্ৰাউন কালাৰ হৈছে। আমি ইয়াত অকণমান জলকীয়া গুড়া, হালধি অকণমান দিছোঁ অকণমান কালাৰটো ভাল হ'বৰ কাৰণে। এতিয়া আমি ইয়াত অকণমান পানী দি ঢাকোন মাৰি দিম। বেছি নহয়, অকণমান পানী দিব। তেতিয়া পিঁয়াজ আৰু বিলাহীটো সোনকালে গলি যাব। জুইটো অকণমান মিডিয়ামতে দিব। তেতিয়া মই এতিয়া তেল ঢালিলোঁ চিকেনখিনি ভাজিবৰ কাৰণে। মই চিকেনখিনি দিছোঁ। মই জুইটো ল' ফ্লেমতে ৰাখিছোঁ। এনেকৈ মই অকণমান মাংসটো লৰাই দিব লাগিব। এনেকৈ লৰাই দি মই ঢাকোন মাৰি দিম। এয়া ৰঙা হৈছে, নমাব পৰা হৈছে, সিজিছেও এয়া মাংসটো অকণমান। মই এয়া বাটাৰ দিছোঁ। প্ৰথমতে মই গোটা ইলাচি দুটামান দিলোঁ, তেজপাত দিলোঁ। যিহেতু আগতে গোটেই কাশ্মীৰ জলকীয়া হালধি ঢালা আছে, এতিয়া মই কম কমকৈ অলপ অলপ ঢালিম কালাৰটোৰ কাৰণে। ঢালি পেলাই লাগিব। জুইটো একেবাৰে ল' ফ্লেমতে ৰাখিব। মই এতিয়া অথনি পেষ্ট কৰি থোৱা ঢালি দিব, পিঁয়াজৰ আৰু বিলাহী। ধনিয়া আটা মই এচামুচ এয়া চচ ঢালিলোঁ। এটা মিঠা ফ্লেভাৰ আহিবৰ কাৰণে মই এচামুচ চেনি দিছোঁ। এতিয়া এইখিনি ধুনীয়াকৈ ভাজিব লাগিব। মই এতিয়া চিকেনখিনি ঢালি দিছোঁ। এতিয়া লাহে লাহে মই অকণমান কষ্টুৰি মেথিটো অকণমান গৰম কৰি ল'লোঁ। কষ্টুৰি মেথি বেছি নহয়, কমকৈ লৈছোঁ, কাৰণ আগতে এবাৰ দিয়া হৈছে। এতিয়া মই অলপ দিছোঁ। গৰম মছলা নিজৰ যিমান স্বাদ অনুযায়ী যিমান খায় আৰু সেইটো গৰম মছলা দি ল'ব পাৰে। এতিয়া মই লৰাম অলপ সময় দি পেলাই ঢাকোন মাৰি দিম। এতিয়া মই ঢাকোনখন আঁতৰাই ল'লোঁ। লৈ পেলাই লৰাইছোঁৱেই। পানী যিহেতু আছে, এতিয়া পানী দিব নালাগে। পানীটো কমি গ'লে অলপ পানী দি পেলাই মাংসটো সিজালৈকে ভাজি থাকিব লাগিব। এয়া মই অলপ পানী ঢালিছোঁ। বেছি দিব নালাগে, কাৰণ বেছি পনীয়া হ'লেও খাই ভাল নালাগিব। এতিয়া মই চাম কিমানটো হেৰি হৈছে, মাংসটো সিজিছেনে নাই চাব লাগিব। এয়া মই মোৰ এক বাটাৰ চিকেন নমাব হৈ গৈছে। দেখিছে কালাৰটো এনেও ধুনীয়া এটা চিকনা মাৰিছে, ধুনীয়া এটা দেখিবলৈ খুব ভাল লাগিছে, খাবলৈ অকণ সোৱাদ হ'ব। এয়া মই এতিয়া নমাই দিম।
এয়া মই ক্ৰীম দিছোঁ